Hello guys, welcome back to my YouTube channel. সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। এতিয়া বাইছে 9টা ৰাতিপুৱা এতিয়া অকণমান ৰ'দ লৈ লৈছো যেহেতু বেছি ঠাণ্ডা পৰিছে লগতে কি খাই আছে আপোনালোকক দেখুৱাই আছো। খাই আছো একাপ লাল চাহ লগতে এফালে আছে বাদাম বিস্কুট এফালে ভুজিয়া আৰু সৰু বিস্কুটটো মিক্স কৰি লৈছো এনেকৈ ৰাতিপুৱা চাহ কাপিতে খাই লম। চাহ কাপ খাই লওঁ তাৰপিছত গা পা ধুই আপোনালোকক লগ পাই আছোঁ। গা পা ধুই মেলি আহিলোঁ এতিয়া হৈছোঁ ৰুমটোকে ঠিক কৰি লওঁ। প্ৰথমতে এইফালে বিছনাখন ধুনীয়াকৈ পৰিপাটিকৈ পাৰি লৈছোঁ। ভাল হৈ থাকিলে আচলতে দেখিবলৈ ভাল লাগে। এইফালে আলাডালো খেলি মেলি হৈছে এডালো ধুনীয়াকৈ চিজিল কৰি লৈছোঁ। এতিয়া ৰুমটো প্ৰথমতে সাৰি মেলি ল'ম তাৰপিছত বাহিৰৰ ৰুমটো ঠিক কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি ৰাতিলৈকে কি কৰোঁ তাকে দেখুৱাম বুলি ভাবিছোঁ। ভিডিঅ'টো যদি ভাল পায় প্লিজ লাইক কৰি দিব কমেণ্ট কৰিব লগতে যদি নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো অল কৰি দিব যাতে মই যেতিয়াই ভিডিঅ' দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায়। এসপ্তাহ ৰুমত নাছিলোঁ ঘৰলৈ গৈছিলোঁ সেইটো কাৰণে ইমান বেছি ধূলি হৈ পৰিছে মানে ইয়াত সদায় সাৰিব মুচিব লাগে কাৰণ হাইৱেৰ কাষতে ৰুমটো যিহেতু সেইটো কাৰণে বেছিয়ে ধূলি হয়। ওচৰত কাম কাজবোৰ চলিয়ে থাকে মানে পূৰা ধূলিটো ৰুমবোৰতে সোমাই পৰে মানে সেইটো কাৰণে এতিয়া প্ৰথমতে সাৰি লৈছোঁ তাৰপিছত মুচিলেহে মানে শান্তি লাগিব। এতিয়া কাপোৰ কেইটামানো আছিলে সেইকেইটা বোলো ধুই লওঁ যিহেতু ৰ'দটো দি আছে। আজিকালি দিনটো বহুত ছুটি যিহেতু ঠাণ্ডা দিন পটককৈ ৰ'দ দিয়েহে আকৌ সন্ধিয়া হৈয়ে পৰে সেইটো কাৰণে লৰালৰিকৈ কাপোৰকেইটা ধুই লৈছোঁ যিহেতু শুকাব লাগিব। একেটা মানে ৰ'দতে শুকালেহে কাপোৰবোৰ পিন্ধি ভাল লাগে। এতিয়া ওপৰলৈকে যাওঁ চদতে মেলিবগৈ লাগিব। আপোনালোকৰ পৰিৱেশটো অকণমান দেখুৱাম। যদি লগে লগে মানে ৰাতিপুৱা সোনকালে কামবোৰ কৰি আজৰি হওঁ তেতিয়া মানে গোটেই দিনটোলৈ আজৰি আৰু মনটোও ভাল লাগি থাকে নহ'লে বহুত এলেহুৱা অনুভৱ হয় সেইটো কাৰণে ৰাতিপুৱাই যিমান পাৰোঁ সিমান কামখিনি কৰি আজৰি হ'বলৈ চেষ্টা কৰোঁ। আপোনালোকক এতিয়া সন্ধিয়াহে লগ পাইছোঁ আকৌ। এতিয়া এইফালে মেগী বনাই লৈছোঁ লগতে জলকীয়া আৰু পিঁয়াজখিনি এনেকৈ কাটি লৈছোঁ ইয়াত দি মিলাই খাম। আপোনালোকেও এনেকৈ খায়নে? সন্ধিয়া সময়ত মানে কিবা এটা খাবলৈ বহুত মন যায় সেইটো কাৰণে ভাবিলোঁ আজি মেগীকে খাওঁ। আৰু দেখিছে একদম ধোঁৱা বলি আছে মানে খাই ইমান ভাল লাগে গৰমে গৰমে। মানুহজনো আছে মানুহজনেও খাইছে মই আপোনালোকক খাই অকণমান দেখুৱাই দিছোঁ আৰু। অকণমান ওলাই আহিছোঁ মানুহজনে ক'লে বোলে অকণমান ওলাই যাওঁ দিনটো ৰুমতেই থকা হয় সেইটো কাৰণে আহিলোঁ অকণমান ওলাই। এইটো হৈছে আমাৰ হাইৱেটো।
ইয়াৰ ওচৰতে আমাৰ ৰুমটো আমি এইফালে পকৰি লৈ আছোঁ মানে ঠাণ্ডা দিনত গৰম গৰম পকৰি খাই বহুত ভাল লাগে এইফালে ৰুম আহি পালোহি কি কি আনিছোঁ আপোনালোকক দেখুৱাওঁ ৰুমৰ ভিতৰলৈ গৈ ধুনীয়াকৈ চাহ বনাই এতিয়া খাম এইফালে আনিছোঁ পকৰি ডিম চপ এইফালে লগতে চাটনিও দিছে লগতে আদা দিয়া চাহ ঠাণ্ডা দিনত যে এনেকৈ খাই কিমান ভাল লাগে একদম গৰম গৰম পকৰি সৈতে এতিয়া ৰাতিৰ ভাত সাজ এয়া হৈছে মূলা ভাজি দালি এয়া মানুহজনৰ কাঁহী দেখুৱাই দিছোঁ অকণমান মোৰ কাঁহীখন দেখুৱাইছোঁ এইফালে ভাত এইফালে দালি পিটিকা এইফালে মূলা ভাজি এইফালে আদা অকণ লৈ লৈছোঁ আৰু পিঁয়াজ আৰু জলকীয়া লগত নিমখ অকণ এতিয়া আপোনালোকক খাই দেখুৱাই দিছোঁ ঠাণ্ডা দিনত আচলতে বেছিকৈ একো খাবলৈ মন নাযায় সেইটো কাৰণে আজি চিম্পুলকৈ লৈছোঁ যিহেতু মেগীও খালোঁ লগতে পকোৰাও খালোঁ মানে একদম পেট ফুল হৈ আছে এতিয়া গৰম গৰম ভাতৰ সৈতে এনেকৈ খাই লৈছোঁ কোনে কোনে দালি পিটিকা খাই পাইছে আপোনালোকে জনাবচোন গৰম গৰম ভাতৰ লগত যে দালি পিটিকা খাই বহুত বেছিয়ে ভাল লাগে এতিয়া ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ এতিয়া গোটেইখিনি খাই লওঁ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ